পানী আমি ইয়াত গা ধুব পাৰোঁ। এইটো আমাৰ লোকেল চুইমিং পুল হয়। এই ৰাস্তাৰ মাজত এইবোৰ ডবল চুইমিং পুল একদম গুৱাহাটী একদম মজা মজা চিৰা। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেলটো। আজি আপোনালোকৰ কাৰণে এটা মোৰ নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি দেখিছে ইমান এটা ধুনীয়া ভিউত আমি ওলাই আহিছোঁ। সকলো লগলাবোৰ আমি সদায় পিছবেলা ওলাই আহোঁ। ভাবিলোঁ আজি আপোনালোককো দেখুৱাওঁ আমাৰ জেগাটো, আমি কেনেকুৱা জেগাত ওলাই আহোঁ পিছবেলা। তো চাওক একদম এইপিনে সকলো লগলাবোৰ আগত গৈ আছে বিন্দাছ। আৰু আগত এটা চাৰিআলি এটা মানে তিনিআলি নিচিনা হয় আৰু একদম মুকলি জেগা হয় চবফালে। তো আহিব পাৰে আপোনালোকে, বম ধুনীয়া জেগা। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক কেনেকুৱা জেগা হয়। মুকলি জেগা হয়, বিন্দাছ জেগা একদম। দেখিছেনে কি এটা মজা জেগা, ভিউ একদম মজা। ইয়াত মানে আপুনি যদি ফটোশ্বুট কৰিব পাৰে ন, একদম বম মজা আছে ন ফটোশ্বুট কৰিবলৈ একদম। আৰু আগত আছে অলপ মানে মুকলি ঠাই হয় ন, দোকান কেইখনমান আছে, একদম মজা লাগে। তো বিন্দাছ আহিব না যদি অহা নাই। দেখিছে আমাৰ অসম চৰকাৰে বনোৱা একদম ডবল ৰাস্তা। এই ৰাস্তাৰ মাজত আমি সাঁতুৰিব পাৰোঁ। এইবোৰ ডবল পানী হৈ আছে। এইবোৰ আপোনাৰ এইটো যদি আপুনি জোখে ন, ডাইৰেক্ট এআঁঠু পানী হ'ব। ডাইৰেক্ট এআঁঠু পানী আমি ইয়াত গা ধুব পাৰোঁ। এইটো আমাৰ লোকেল চুইমিং পুল হয়। এই ৰাস্তাৰ মাজত এইবোৰ ডবল চুইমিং পুল একদম ধুনীয়া জেগা। চুইমিং পুলত আমি গা ধুওঁ মাজে মাজে। এইবোৰ দেখিছে নহয়, একদম ডাঙৰ এইবোৰ চুইমিং পুল ৰাস্তাৰ মাজতে। এইটোৱে দেখিছে একদম ডবল চুইমিং পুল আছে আমাৰ ৰাস্তাৰ মাজতে। ফাইনেলি গাইজ আহি পিনে আমি মেইন জেগাডোখৰ পাই গ'লো। এইডোখৰ হয় আমাৰ মেইন টাৰ্গেট। দেখিছে না, এইয়া
বেলতলা গুৱাহাটী যাব নি বাইদেউ গুৱাহাটী একদম মজা মজা চিট আছে সদায় অহা জেগাটো এইটোৱে হ'ল এইটো জেগাটো বহুত মজা হয় ন ইয়াত ফটো চটো মাৰিবলৈ আহে আৰু কেতিয়াবা যদি ক'ৰবাত দূৰৰ পৰা মানুহ চানুহ আহে ন তেতিয়া ইয়াত অলপ ৰখি মেলি যায় দেখিবলৈ ইমান ধুনীয়া এটা ভিউ হয় ফটো চটো মাৰিবলৈ একদম বেষ্ট প্লেচ হয় যদি কেতিয়াবা মন যায় আহিব তো হেল্ল' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়ালৈ আহিবলৈ নাপাহৰিব